আপুনি ফেসবুকত এই চাৰিটা ভুল কৰি আছে নেকি আজিয়ে বন্ধ কৰক নহলে আপোনাৰ ফেসবুক একাউন্ট ডিমনিটাইজ হৈ যাব নাম্বার 1 কপিরাইট ভায়োলেশন মানে আপুনি আন ব্যক্তিৰ ভিডিও মিউজিক ফটো বা কন্টেন্ট ব্যৱহাৰ কৰে নেকি এক্সাম্পল ইউটিউব বা টিকটক বা ইনষ্টাগ্ৰামৰ ভিডিও কপিৰাইট থকা গান নিউজ চেনেলৰ ভিডিও ক্লিপ ফিল্ম সিৰিয়েল বা মুভি ক্লিপ শ্বেয়াৰ কৰে নেকি কৰে যদি আজিয়ে বন্ধ কৰক নাম্বার 2 কমিউনিটি গাইডলাইন ভায়োলেটস মানে ফেসবুকৰ নিয়ম ভংগ কৰা এক্সাম্পল গালি গালাজ থকা ভিডিও বা ভয় দেখুওৱা ভুল তথ্য মানে ফেক নিউজ নিজক কষ্ট দিয়া ভিডিও বা সুসাইড সংক্ৰান্ত ভিডিও ধৰ্মীয় বা জাতিগত কমেন্ট বা কন্টেন্ট এইবোৰ কৰে নেকি নকৰিব নাম্বার 3 ৰিউজ কন্টেন্ট মানে আন ব্যক্তিৰ ভিডিও বা কন্টেন্ট পুনৰ আপলোড কৰা এক্সাম্পল মেমে পেজৰ ভিডিও কপি কৰা ভয়েস ওভাৰ বা নিজৰ মুখ নেদেখুৱা ভিডিও দিয়ে নেকি নিদিব নাম্বার 4 এংগেজমেন্ট ফ্ৰড মানে নিজৰ ভিডিওত ফেক লাইক ভিউজ কমেন্টস আনিবলৈ থাৰ্ড পাৰ্টি সাৰ্ভিস ব্যৱহাৰ কৰা এক্সাম্পল আপোনাৰ ভিডিওৰ ভিউজ বুষ্ট কৰাৰ বাবে পেড বোট সাৰ্ভিস ব্যৱহাৰ কৰা কমেন্ট বুষ্ট কৰা আৰু ফেক একাউন্ট ইউজ কৰি এংগেজমেন্ট বঢ়োৱা আপুনি কৰে নেকি এনেকুৱা নকৰিব নহলে আপোনাৰ একাউন্ট ডিমনিটাইজ হৈ যাব তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব কমেন্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব ধন্যবাদ